এইখনে হৈছে আমাৰ গাঁও চাওক আৰু এইটো এই বাগানখনৰ ভিতৰত আছে আমাৰ মন্দিৰ। তো আপোনালোকক দেখাইছিলোঁৱে চাওক আমাৰ গাঁওখন কি ধুনীয়া। তো আৰু এইটো হৈছে আমাৰ বুদ্ধদেৱ চৌধুৰীহঁতৰ ঘৰ চাওক আৰু এইফালে পুৰা খেতিৰ দৃশ্য চাওক। আৰু এইটো হৈছে আমাৰ মৰমৰ বিষ্ণু দাহঁতৰ ঘৰ, মানে একদম ধুনীয়া ঘৰ ক'ব গ'লে। তো এইখনে আমাৰ গাঁও। তো আজি আৰু আপোনালোকক আমাৰ ঘৰখনো দেখুৱাই দিম। তো আৰু এইখনে হৈছে আমাৰ ঘৰ। তো আজি আমাৰ ঘৰত মানে কিবা চলি আছে চাওক। আমাৰ ঘৰত চলি আছে কাম, মানে এই যে শ্ৰম কাৰ্য কিবা মানে আপডেট কৰিব লাগে নেকি, এইটো কাম চলি আছে আমাৰ ঘৰত।